Hey guys, good morning to my YouTube channel. আজি আমি যাবলৈ যাই আছোঁ মৰ্ণিং ৱাক কৰিবলৈ। আপোনালোকে চাই থাকক এই ভিডিঅ'টো। আমি মৰ্ণিং ৱাক কৰিবলৈ যাম, ক'ত যাম কি কৰোঁ চাই থাকক। আশা কৰোঁ সকলো ভালে আছে আৰু যাৰ যাৰ বিয়া চলি আছে ঈশ্বৰৰ প্ৰাৰ্থনা জনাওক যাতে আপোনালোকৰো ভাল হওক। এতিয়া মই যাই আছোঁ। এতিয়া আজি ক'ত যাম কি কৰোঁ চাই থাকক। সকলোবোৰ চাই থাকিব। এতিয়া কি ধুনীয়া পৰিৱেশ, ৰাতিপুৱাৰ পৰিৱেশ, কোনো এটা মানুহ নাই ইয়াতে চাই থাকক। এতিয়া মই অকলে যাই আছোঁ বাৰু। এতিয়া আৰু যাই আছোঁ আৰু আগত তাৰমানে লগবিলাক যাব, তাৰমানে ভাইটিহঁত যাব। এতিয়া চাই থাকক। এতিয়া তাৰমানে ঘৰৰ পৰা ওলালোঁ আৰু মৰ্ণিং ৱাক কৰিম বুলি। আজি মানে আমি যোৱা কথা আছে এই শালমাৰালৈকে যাম আজি। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। তাতে যাই ক'ত অলপ মৰ্ণিং ৱাক কৰিবলৈ ওলালোঁ আৰু কিমান শুই থাকিম মানে, সেইকাৰণে ভাবিলোঁ আজি অলপ মৰ্ণিং ৱাক কৰিম বুলি, সেইকাৰণে যাই আছোঁ। চাওক কি ধুনীয়া পৰিৱেশ, এটা মানুহ নাই। এয়া চাই থাকক আপোনালোকে কি ধুনীয়া পৰিৱেশ। কি ধুনীয়া পৰিৱেশ আৰু সুন্দৰ পৰিৱেশ। এই পৰিৱেশৰ মাজতেই চলি যাব লাগিব। তাৰমানে ৰাতিপুৱা আৰু ফুৰা তাৰমানে এনজয়টোৱে অলপ বেলেগ ধৰণৰ। চাওক এয়া কি ধুনীয়া পৰিৱেশ। এই তাৰমানে আমি যাই আছোঁ। এতিয়া মোৰ লগবিলাক যাব আৰু আগত সিহঁতৰ ঘৰ আগত অলপ সেই চাওক। চাওক মই ইয়াতে ৰ'লোঁ। এইটো আমাৰ নামঘৰ হয়। চাওক এইটো আমাৰ নামঘৰ। তাতে তাৰমানে কোনোৱে নাই আৰু এতিয়া এই নামঘৰ ইয়াত তাতে আছে। এইটো নতুনকৈ বনোৱা হৈছে। চাওক এইটো নতুনকৈ বনোৱা হৈছে। পাব্লিক হেল্থৰ কাম কৰি আছে তাৰমানে ইয়াতে। তাতে মানুহবিলাক আছে। তাতে মানুহ আছে। পিছে বলক যাই থাকোঁ। চাওক এতিয়া আমি যোৱা কথা আছিল তাৰমানে শালমাৰাত। নেগালোঁ তাৰমানে সিহঁতৰ তাৰমানে নাজানো পৰাই আহিম বুলি ভাবিলোঁ। এই পিছফালে আছে সিহঁতে। কি ধুনীয়া পৰিৱেশ এটা ৰাতিপুৱা চব মানুহ যাব লাগে ফুৰিবলৈ। তাৰমানে আৰু কিমান বহুত ডাঙৰ বহুত বাইকেৰে ফুৰিবলৈ যায়, ৰাইড কৰে। আমি কিহেৰে ৰাইড কৰি আছোঁ চাওক, এখন চাইকেলেৰে ৰাইড কৰি আছোঁ আমি। কিন্তু কি গম আৰু চাইকেলেৰে একদম ৰাইড কৰাটো একদম এনজয় বেলেগ না। এতিয়া ধুনীয়া ফিলিংছ এটা আহে। কি ক'ম আৰু আমি যাই আছোঁ। এইখন কথা যাই আছোঁ বৰ্তমানে। মোৰ লগকেইটা পাছৰ ফালে আছে ভাইটিহঁত। চাওক সিহঁতে এইকেইটা এটা এইটো পুখুৰী খালৰ পাৰ পালোঁ। এইটোৱেই সিহঁতৰে হয়। এতিয়া আমি যাই আছোঁ আৰু মজাকৈ। চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে। মজা কি ধুনীয়া পৰিৱেশ। ৰাতিপুৱা তাৰমানে আৰু ফুৰিবলৈ তাৰমানে ভালে লাগে আৰু। বহুত দিনৰ পৰা ভাবিছিলোঁ আহিম কিন্তু ব্লগ বনোৱা নাছিলোঁ, ব্লগত অহা নাছিলোঁ। আৰু আজিৰ পৰা আহিলোঁ আকৌ ব্লগত। চাই থাকক ইয়াত কি মজা। চাই থাকক আৰু এইকেইটা মোৰ লগকেইটা পাছত আছে।
যিহেতু পাছৰ পৰা আহি আছে আৰু ইয়াতে এটা ডাঙৰ বানপানী হৈছিলে নহয় বহুত ডাঙৰ এইটো ট্ৰেন্সফৰ্মাৰলৈ ইয়ালৈকে আহিছিল পানী এইবিলাক তাৰমানে চবটো বুৰ গৈছিলে এইটো দেখিছানে ইয়াতে যি আছে এইটো ইয়াতে এইটো ভাঙি গৈছিলে এইটো ভাঙি গৈছিলে ইয়ালৈকে আৰু বানপানী আহিছিলে বহুত খেলেলৈকে চাইকেল চলালো ভাল লাগিছে আৰু পৰিৱেশ আলোচনী বানপানীতে বানপানীখন ভাঙি হেৰি হৈছিল ইয়াতে বহুত মাছো পাইছিলে অৱশ্যে চাওক ৰাতিপুৱা এইটো ফুৰিবলৈ আপোনাৰ ইয়াত আমাৰ মৰ্ণিং ৱাক কৰা এনজয় বেলেগ বলত যাই থাকোঁ আৰু আগলৈকে যাম এয়া চাওক এতিয়া আমি দলং পালোঁ ইয়াতে চাওক আমি আগলৈকে আৰু যাম চাওক এইখন দলং ইহঁতে পাছত আছে ইহঁতে এইগিলা পাছত আছে আৰু আমি যাই আছোঁ এতিয়া বৰ্তমান আগলৈকে যাম আৰু এই চাওক এইগিলা মানুহ ফুৰিবলৈ আহিছে এতিয়া আগতে তাৰমানে ইমান এটা মানুহ নাছিলে আৰু এতিয়া মানুহ ফুৰিব আহিছে এতিয়া ফুৰিব আহি আছে তাৰমানে বৰ্তমান আমি যায়ো কাৰণে ইয়াতে আৰু পাছত ইয়াতে আহি আছে এতিয়া এই চাই থাকক আগত আছে ইয়া এই যাতে আছে মজা পৰিৱেশ এটা